নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু A to Z সোণালী ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ কেইযোৰমান স্ক্ৰীণ পেইণ্টিং কৰা কাপোৰ। আপোনালোকে এইবোৰ দেখিছে স্ক্ৰীণত, যিবোৰ কাপোৰ দেখিছে এইবোৰ সকলো ঘৰতে স্ক্ৰীণ পেইণ্টিং কৰা। আৰু এইবোৰ কাপোৰ অতি কম মূল্যত আপোনালোকক দিব পাৰোঁ যদি আপোনালোকে লাগে। তথা স্ক্ৰীণ পেইণ্টিং কেনেকৈ কৰে সেইবোৰ আপোনালোকক দেখুৱাব পাৰোঁ। স্ক্ৰীণ পেইণ্টিঙৰ বাবে কিছুমান স্ক্ৰীণৰ প্ৰয়োজন হয় আৰু উকা কাপোৰৰ প্ৰয়োজন হয়, যিবোৰত ৰংবোৰেৰে এই পেইণ্টিংবোৰ কৰা হয়। আৰু এইবোৰ কাপোৰ খুব কম দামত আপোনালোকে ল'ব পাৰে, বিভিন্ন ধৰণৰ যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ, আৰু কাপোৰবোৰৰ ৰংবোৰ নাযায়। সেইটো এটা ভাল প্ৰফিট কাপোৰযোৰ লোৱা। এই সকলোবোৰ মোৰ কাষ্টমাৰৰ কাপোৰ, যিয়ে মোক বনাব দিছিল আৰু বনাই আপোনালোককো এবাৰ দেখাওঁ বুলি ভাবিছোঁ। কেতিয়াবা স্ক্ৰীণ পেইণ্টিং কেনেকৈ কৰোঁ সেইবোৰ আপোনালোকক দেখুৱাম। আৰু এইবোৰ কাপোৰৰ দাম হৈছে মাত্ৰ 900 টকা। ইয়াতকৈ কম দামৰ পায় আপোনালোকে 600-700 ৰেঞ্জতো এনেকুৱা কাপোৰ পাব, কিন্তু কাপোৰৰ কোৱালিটিটো সিমান ভাল নহ'ব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নতুন যদি বেল আইকনটো টিপি থ'ব। আহিম নেক্সট ভিডিঅ'ত।